গাইছ আৰু এটা নিউ ব্লগলৈ স্বাগতম আপোনালোকক বহুত দিনৰ মূৰত আৰু এইটো ব্লগ ইমান এটা স্পেচিয়েল নহয় আপোনালোকৰ কাৰণে বাট মোৰ কাৰণে বহুতে স্পেচিয়েল কাৰণ পাই গ'লোঁ বহুত দিনৰ পৰা খুজি এটা নতুন মোবাইল আগতে মই ব্লগ বনাই আছিলোঁ M31 চেমচাঙৰ আৰু এতিয়া মই বনাম Realme 8ৰ লগত ভিডিঅ' এইটো হয় 6GB ৰেম আৰু 128GB ষ্ট'ৰেজ মানে হ'ল ৰোম ইয়াক কি কৰোঁ আৰু আনবক্সিং কৰা যায় নেকি খোল যা ইমান লাহে খুলি আছো না জল্দি খোল ডাব্বা আৰু এইবিলাক কাম নাই দেখি আছে এ গ্ৰেট ষ্টৰি চিন্স দ্য ফাৰ্ষ্ট লিপ লিখা আছে উল্টাকৈ দেখা পাই আছে চাগে আপোনালোকে ইয়াতে আছিলে কাভাৰটো আৰু কাভাৰটো মই ওলাইকৈ থৈ দিলোঁ এইটো মানে এইবিলাক চব মানে আনবক্সিং হৈ গ'ল আগতে আৰু দোকানতে কৰি লৈছোঁ কাভাৰটো ঠিকেই দিছে ভালে মেটেৰিয়েল হয় ভাল লাগিছে তাৰপিছত আৰু আছে তুমি অলপ সেইটো চাইডে যাবানে এতিয়া আছে বিলটো মোৰ নামতে লৈ আহিছোঁ তাৰপিছত এই কি আৰু এইবিলাক বস্তুটো যোনটো দি মানে মোবাইলটো মৰি থাকে যোনটোৱে মানে মোবাইলটোক জিন্দা কৰি ৰাখে চাৰ্জাৰ USB কেবল আৰু এটা চাৰ্জাৰ এই চাৰ্জাৰটো হয় 30 ৱাটছৰ ডাৰ্ট চাৰ্জাৰ তাৰপিছত মোবাইলটো হয় 5000 বেটাৰী ইমেজৰ তাৰপিছত কি আৰু কেমেৰাটো হয় 64 মেগাপিক্সেল মানে মেইন কেমেৰাটো 64 মেগাপিক্সেল কোৱাড কেমেৰা তাৰপিছত আছে ফ্ৰণ্ট কেমেৰাটো চেল্ফি কেমেৰা যোনটো আমি চেল্ফি লওঁ সেই কেমেৰাটো হ'ল 16 মেগাপিক্সেলৰ তাৰপিছত এইটো আছে 16.3 চেণ্টিমিটাৰ ছুপাৰ এমোলেড ফুল স্ক্ৰীণ ডিছপ্লে একদম মজা কাৰণ এতিয়া মই চাই গম পাই গৈছোঁ মোবাইলটো দেখাই আছোঁ মোবাইলটো কেনেকুৱা আৰু দেখা পাইছে বহুত ভিডিঅ'ত আৰু পুৰণাই হৈ গ'ল আৰু এইটো আৰু চবেই কিনিয়ে আছে ছুপাৰ শ্লিম এণ্ড লাইট হয় সঁচা কথা বহুত ছুপাৰ শ্লিম হয় তাৰপিছত আছে প্ৰচেছৰ আমাক প্ৰচেছৰ লাগে ভাল প্ৰচেছৰ থাকিলে ভাল গেমিং কৰিব পৰা যায় আৰু আহিলা তুমি যোৱাচোন অলপমান বাবু আহি ডিষ্টাৰ্ব কৰি আছে মোক মোবাইলটো নিলিবা ৰ'বা মই কিবা এটা ভিডিঅ' বনাইছোঁ দেখা নাই নেকি ঠিক আছে প্ৰচেছৰত আহি গ'লোঁ এতিয়া প্ৰচেছৰটো হ'ল ইয়াৰ Helio G95 গেমিং প্ৰচেছৰ এইটো মই প্ৰচেছৰটো মানে ফাৰ্ষ্ট টাইম নাম শুনিছোঁ কাৰণ মোবাইলৰ ইমান এটা নলেজ নাই গেমিং প্ৰচেছৰ বুলি শুনা পাইছোঁ ঠিকে চলিব চাগে কিবা হয় আৰু এতিয়া গেম খেলিকে গম পাম কাৰণ ইমান এটা গেমৰ কাৰণে নালাগে মোক এতিয়া মোৰ লাগে ভিডিঅ' বনাবৰ কাৰণে এতিয়া আহি গ'ল টাৰ্ণ মোবাইলটো দিছ ইজ দ্য মোবাইল ফোন ইয়াতে অলপমান চাইনিং কৰা আছে এইখিনিত লিখাই আছে ডেয়াৰ টু লিপ বুলিকে লেখা থাকে চাৰিটা কেমেৰা একদম মেইন কেমেৰা 64 মেগাপিক্সেল বাকীকেইটা মই ইমান গম নাপাওঁ চাই ল'ব আৰু নেটত চবৰে তাতে আহিয়ে গৈছে তাৰপাছত তাতে আছে ৰিয়েলমিৰ ব্ৰেণ্ডিংটো আগ চাইডেদি এনেকুৱা লাগে এইটো কেমেৰাটো চাইডত আছে এইটো ফিংগাৰ প্ৰিণ্ট চেন্সৰ এইটো মই চব লগাই থৈ দিছোঁ মানে এই খুলি গ'ল ফ্লিপকাৰ্ট খুলি গৈছে ডাইৰেক্ট এইটো মোবাইল ফোনটো এনেকৈ কৰিলে যায় এনেকৈ কৰিলে তলত নামি যাব চব আছে ফটোজবিলাক মই একদম মানে গুচি গ'ল মই একদম মানে ফোনটো আনিকে ইনষ্টাগ্ৰাম হোৱাটছএপ চব ডাউনলোড কৰিয়ে লৈছোঁ ইনষ্টাগ্ৰাম ফেচবুকটো আছেই দিয়া আগৰ পৰা এইটো হোৱাটছএপ চব মানে ডাউনলোড কৰি থৈ দিছোঁ এইটো এতিয়া মোবাইলটো ফাৰ্ষ্ট হেণ্ড হৈ থকা নাই আৰু ছেকেণ্ড হেণ্ডে হৈ গৈছে ক'ব গ'লে চলাই দিলোঁ অলপমান তাৰপিছত ঠিকে আছে মোবাইলটো যেনেকৈ মানে ভাবিছিলোঁ নেটত চাইছোঁ প্ৰথম চাইছোঁ ঠিকেই পাইছোঁ মোবাইলটো এতিয়া চাওঁ কেইদিনমান চলাওঁ কেনেকুৱা বা লাগে মোৰ লগৰ এজনেও লৈছে মানে ভাল বুলি কৈছে মোবাইলটো অলপ ভিডিঅ' চিডিঅ' বনাওঁ এতিয়া আজিৰ পৰা এইটোতে ভিডিঅ' বনাম তাৰপিছত পিকচাৰ কোৱালিটি চাব এতিয়া বনাই আছোঁ মই এইটো যোনটো মানে বনাই আছোঁ এইটো M31 দিয়ে বনাই আছোঁ অলপ দেৰিকৈ ইভিনিং হ'লে অলপমান বাহিৰলৈ ওলাই যাম গাঁৱৰ ছাইডে আইতাহঁতৰ ফালে তেতিয়া যাওঁতে ইয়াৰ লগত বনাম ভিডিঅ' তাৰপিছত এতিয়া বাজি আছে 2টা আৰু মোৰ ভোক লাগিছে
চৰি আৰু মোৰ লাগিছে বহুত ভোক এতিয়া মই যাওঁ খাবৰ কাৰণে কিবা ভাত আপোনালোকেও লাঞ্চ কৰি লওক ঠিক আছে এইখিনি সময়লৈকে বাই বাই গধূলি লগ পাম তেতিয়ালৈকে বাই বাই আৰু গধূলিখিনি চব এইখিনিৰ লগত পাব এইটোৰ মানে এইটো মোবাইলৰ লগত পাব য়েছ মোবাইল আহি গ'ল হাই গুড ইভিনিং উঠিলোঁ অলপমান মানে শুই আছিলোঁ যিহেতু কৈছিলোঁ অলপমান ইভিনিং ওলাই যাম বুলিকে পূৰা চাইকেল লৈ লৈছোঁ বুঢ়া চাইকেল লৈ লৈছোঁ চাইকেল এতিয়া যাম অলপমান গাঁৱৰ ছাইডে যাইকে অলপমান দেখাম আৰু কেনেকুৱা ইয়াৰ ভিডিঅ' কোৱালিটি আৰু ময়ো চাম মানে ইয়াৰ ভিডিঅ' কোৱালিটি কেনেকুৱা মই এতিয়া বৰ্তমানলৈকে ইমান এটা ভালকৈ চোৱা নাই চাওঁ বলক ইয়াৰ ভিডিঅ' কোৱালিটি কেনেকুৱা বেট লিয়া যায় কেনেকৈ এনেকাই বহিব লাগিব আমাৰ নপৰিলে হ'ল চুপাৰ বহিবা এটা হাত আছে কেমেৰা আৰু এটা হাতেদি ধৰি আছোঁ চাইকেল বলক অলপমান ঘূৰি আহোঁ ইভিনিং ভিউ আৰু মানে হেৰি পৰিস্থিতিটো চাই আহোঁ কি কয় এইটো কেনেকৈ মানে বানপানী পৰিস্থিতি হৈ আছে ওচৰতে যিহেতু খামৰেঙা বিল এখন আছে ডাঙৰ চাই তাতে চাই আহোঁ গৈ গাড়ী চাড়ী আহি আছে অলপমান কাৰণে বন্ধ কৰোঁ আৰু ৰেল লাইনটো পাৰ কৰিকে মানে কথা পাতি আছোঁ আপোনালোকৰ লগত পাৰ হৈ গ'লোঁ ৰেল লাইন এতিয়া কৈ আছোঁ ভিতৰলৈকে ফ্ৰণ্ট কেমেৰাৰ লগত যিহেতু এতিয়া কৰি আছোঁ এনেও মানে হেৰি ভিডিঅ' কোৱালিটি মানে ঠিকে পাইছোঁ আৰু ঠিকে হৈছে চেল্ফিটো ঠিকে আছে আগৰটোও ঠিকে আছে মোৰ মানে ঠিকে পাইছোঁ ঠিকে কোৱালিটিৰ হেৰিতে অলপমান বগাও হৈ গৈছোঁ তাৰপিছত ঠিকে আছে আৰু ভাল লাগিছে অকলে গৈ আছোঁ আৰু চাইকেল চলাই কেৰিয়াটো খালী আছে অলপমান যাম পাহাৰৰ চাইডে এই চাইডে যাম অলপমান চাইকেল চলাই ৰাস্তা আছে আজি একো ইমান এটা বিশেষ নহয় ব্লগটো বাট মোৰ কাৰণে স্পেচিয়েল নতুন মোবাইল পালোঁ ভৰিলৈকে আৰু ভৰি মানে খোজকাঢ়ি গৈ আছোঁ এতিয়া বৰ্তমান চাইকেল লৈ আছে মোৰ এজন ফ্ৰেণ্ড বুলি নহয় এজন দাদা আৰু দাদাই মানে হেৰি যাব মাছ মাৰিব যাব সেই বিললৈকে আমিও তালৈকে গৈ আছোঁ মাছ মাৰিব গৈ আছে কাৰণ মানে পানী বহুত বাঢ়িছে বানপানীৰ সময় মাছ চাছ পূৰা ওলাইছে সেইকাৰণে জাল পাতিব যাব গাইছ অলপমান পাহাৰে খোজকাঢ়ি আহি পালোঁ অলপমান খালী জেগাত ৰাস্তা বনোৱা হোৱা জেগাত এইটো চাইডে দি আহিছিলোঁ অলপমান আগত যাওঁ বিলখন মানে তাতে আছিলে পানী বাঢ়োতে বানপানী হওঁতে এইখিনিতো আহি গ'লে ওচৰৰ পৰা হ'বলক মাস্ক পিন্ধি লৈছোঁ কাৰণ মানে মানুহ আছে অলপ এটা দুটা হেৰি কি কয় এইটো মাছ মৰা মানুহ পাই গ'লোঁ বহুত দূৰলৈকে আছে এটা কাম কৰক চিনেমেটিক শ্বৰ্টছ কেইটামান চাওক অলপ লওঁ আৰু এটা দুটামান চাওক সেইকেইটা
ইয়ালৈকে যাম বুলি ভাবিছিলোঁ বাট নাও চাওঁ নাই ওচৰত নহ'লে গ'লোঁ হয় তালৈকে আৰু এতিয়াতো যাব নোৱাৰিম কাৰণ এইবিলাক পানী চাই থাকক অলপমান আছে আৰু ভিডিঅ'টো অলপমান চাই থাকক গৈ আছোঁ বৰ্তমান এতিয়া ৰাস্তাটোলৈকে পাহাৰৰ ৰাস্তাটোলৈকে মই আগতে মানে ষ্টাৰ্টিঙতে কৈ দিছিলোঁ যে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে ইমান স্পেচিয়েল নহয় বাট মোৰ কাৰণে বহুতেই স্পেচিয়েল কাৰণ পাই গ'লোঁ এটা নতুন ফোন ইউটিউবৰ কাৰণে দেই যদি মানে ইউটিউবত মই ভিডিঅ' বনোৱা ষ্টাৰ্ট নকৰিলোঁ হয় তেতিয়াহ'লে মোক নতুন ফোন এটা নিদিলে হয় বহুত জোৰ কৰি মই পাইছোঁ নতুন ফোন এটা আৰু একদমেই হেপী আজি একদম মাংস খাব লাগিব ঘৰত লৈ যাব লাগিব তাৰপিছত আহি পালোঁ মামীহঁতৰ দোকানত সিফালৰ পৰা খোজকাঢ়ি বহুত ভৰি চৰি বিষাইছিল বহুত দিনৰ পৰা চাইকেল চলাইছোঁ আৰু মামী ফেনৰ বতাহ দুটাই বহি আছোঁ মই অলপমান আজি দোকানী হৈ যাওঁ অলপ টাইম এনেই দোকানত থাকোঁ তাৰপিছত পাপাই ফোন কৰিছে এতিয়া কাৰণ হৈ গৈছে গধূলি আৰু যাম অলপ দেৰিকৈ ঠিক আছে ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু এতিয়া অলপমান ভাবিছিলোঁ মাংস লৈ যাম বুলিকৈ আজি চিকেন